প্ৰিয় বন্ধু বান্ধৱীসকল, আহক আজি আমি আলোচনা কৰিম বিশ্বৰ ভাইৰেল 7টা অদ্ভুত ঘটনা। মাউণ্ট এভাৰেষ্টত গৈও আপুনি ফোন কৰিব পাৰে আৰু হোৱাটছআপ যোগে মেছেজ বা ভিডিঅ' কলিং কৰিব পাৰে। আপোনালোকে জানেনে, মৌচিৰা অৰ্থাৎ মৌমাখিয়ে আপোনাৰ মুখ চিনি ল'ব পাৰে। ইয়াৰ অৰ্থ হ'ল আপুনি যদি মৌমাখিক কিবা কাৰণত বেয়া পাইছে বা সঘনাই কৈ থাকে যে এইবোৰ গুচি যা বা আক্ৰমণ কৰিম বা মৌ পাৰিম, তেনেহ'লে সেই ঠাই এৰি সি গুচি যায় আৰু সি মানুহজনক সহজে চিনি পায় আৰু শত্ৰু বুলি ভাবে। এইটো বিশ্বৰ সঁচা ঘটনা, চাইণ্টিফিকেলি প্ৰুভ হৈছে। আপোনালোকে জানিছিলেনে? যদি ভিডিঅ'টো ভাল পাইছে, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো আৰু ফেচবুক পেজখন ফ'ল' কৰিব। এইটো বিশ্বৰ আজব ঘটনা। মৌমাখি নহ'লে পৃথিৱীৰ জনসংখ্যা অতি সোনকালে হ্ৰাস হ'ব আৰু মানুহ জন্ম হোৱাৰ পৰাও বিৰত থাকিব হ'ব। মৌমাখি নহ'লে পৃথিৱীত মানুহে জন্মগ্ৰহণ কৰিব নোৱাৰিব বুলিও এক সমীক্ষাত প্ৰকাশ পাইছে। মৰুভূমিত নদী থাকে। আপোনালোকে জানিছিলেনে? আফ্ৰিকাৰ অকলেণ্ড ডেল্টাত মৰুভূমিৰ উচ্চশৃংখলৰ মাজেৰে নৈখন বৈ গৈছে। এটা মনোমোহা দৃশ্য আৰু লগতে আচৰিত ঘটনা। এইটো সঘনাই কাৰেণ্ট এফেয়াৰ্ছ বা IAS এক্সাম বা বিভিন্ন ধৰণৰ মৌখিক এক্সামবিলাকত এই কুৱেশ্যনটো সঘনাই আহি থাকে। আপোনালোকে জানিছিলেনে? অধিক জানিবলৈ মোৰ চেনেলটো চাই থাকিব। হাতীয়ে মদ খাই মাতাল হয়। আপোনালোকে জানিছিলেনে? আফ্ৰিকাত মৰুল নামৰ একবিধ গছৰ ফল খাই তেওঁলোকে নাচিবলৈ ধৰে। অক্টোপাছৰ 3খন হাৰ্ট থাকে, অৰ্থাৎ 3খন হৃদয় থাকে। তাৰে 2খনেৰে উশাহ নিশাহ লয় আৰু এখন হৃদয়েৰে তেওঁলোকে সাঁতোৰাত ব্যৱহাৰ কৰে। বিশ্বৰ প্ৰথম লাইব্ৰেৰীটো আপুনি জানেনে? মেছোপটেমা অৰ্থাৎ মাটিৰ ফলক পোৱা গৈছিল। সকলো তথ্য মাটিৰে আৱৰা। পৃথিৱীত 100 বাৰলৈকে বজ্ৰপাত হৈ থাকে সদায়। আপুনি গম পায়নে? যদি নাজানিছিলে, জানিবলৈ চেষ্টা কৰক কিয় হয়। আগলৈ এই বিষয়ে ভিডিঅ'ত আমি জনাম। চন্দ্ৰত অৰ্থাৎ মুনত আৰ্থকুইক হয়। তাক মুন আৰ্থকুইক বুলি কোৱা হয়। আগতে জানিছিলেনে? ভিডিঅ'টো যদি ভাল পাইছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। লগতে পাৰিলে ছাবস্ক্ৰাইব